মাতৃ পুত্ৰ মোক তুমি কিয় বিশ্বাসঘাতকতা কৰিলা? বিশ্বাসঘাতকতা? তই এইবোৰ কি কৈছ পুত্ৰ? মই বুজিব পৰা নাই। মাতৃ পুত্ৰ তোমাৰ ওচৰত ইমানবিলাক সুন্দৰী ৰমণী থাকোঁতে সৰস্বতী বোলা সেই কুৎসিত নাৰীগৰাকীক কিয় গ্ৰহণ কৰিবলৈ ক'লা? কি কলি তই? অ, সৰস্বতী কুৎসিত নাৰী? হয়। তোক কোনে ক'লে পুত্ৰ? আহ, মোক কোনেও ক'ব নালাগে মাতৃ। তেন্তে সৰস্বতী মোৰ ওচৰলৈ আহি নিজেই সকলো ব্যক্ত কৰিছে আৰু মোৰ চকু অন্ধ নহয়। মিছা! এই বিশ্ব ব্ৰহ্মাণ্ডত সৰস্বতীৰ সমান জ্ঞানী ইমানেই সুন্দৰী কন্যা অন্য কোনো নাৰীয়েই নাই, আহ, যাৰ ৰূপৰ বৰ্ণনা কৰি শেষ কৰিবই নোৱাৰি। নাই। তই নিশ্চয় অন্য কোনো নাৰীক লগ পাই আহিছ পুত্ৰ। যা, তই নিশ্চয় অন্য কোনো নাৰীক লগ পাই আহিছ। মাতৃ তুমি মোক ভীষণ প্ৰতাৰণা কৰিলা। পুত্ৰ মই জানিব পাৰিছো ইয়াত যিমানবিলাক সুন্দৰী ৰমণী আছে সেই সকলোবোৰ তোমাৰ দাসী আৰু সৰস্বতীও তোমাৰ এই দাসী। নহয় পুত্ৰ। দাসী কন্যাক বিবাহ কৰিবলৈ মোক আদেশ দিছা। পুত্ৰ ই মোৰ পক্ষে সম্ভৱ নহয়। পুত্ৰ দাসী প্ৰিয় কৰালে চিৰদিন দাস কৈ থাকিব লাগিব। হ'ল হ'ল পুত্ৰ। হা? এই বিশ্ব ব্ৰহ্মাণ্ডত মোৰ কোনো দাস দাসী নাই। হা? এইবোৰ সকলো মিছা কথা আৰু তই মিছা কথাত ভুল কদাপি নাযাবি পুত্ৰ। মাতৃ পুত্ৰ সঁচা সঁচা মিছা মিছা কথাই একো নাজানো মই। পুত্ৰ। জানো মাত্ৰ মোৰ কৰ্তব্য নিজৰ। কৰ্তব্য শুনা মাতৃ ভীষণ প্ৰতিজ্ঞা মোৰ কি তোৰ প্ৰতিজ্ঞা? এই হৰৰ দৈত্যই কেতিয়াও দাসী কন্যাক বিবাহ নকৰাই। তেন্তে তই কি কৰিম বুলি ভাবিছ? আৰু মইতো মোৰ পুত্ৰ তই মোৰ আদেশ পালন কৰ তই। মইতো তোমাৰ গৰ্ভজাত সন্তান নহয়। মই দায়িত্ব আৰু তোমাক দেখিলে মোৰ তোমাক দেখিলে মোৰ মাতৃভাৱ নাথাকে। দাসীক কৈ মই যদি তোমাক বিবাহ কৰাও তেতিয়া সমস্ত দাস দাসী মোৰেই হ'ব। সাৱধান দৈত্য। কোন মুখে তই এনে ঘৃণনীয় বাক্য কৰিছ উচ্চাৰণ? তোৰ লাজ লগা নাই? পুত্ৰ হৈ আছি নিজ মাতৃক তই পত্নীৰ বিবাহ বিচাৰিছ। তোৰ সৈতে তই মোৰ সন্মুখৰ পৰা তোৰ মুখ চাবলৈ পাই তোক সদন কৰি মই মহাফল কাম কৰি পেলালো। এই দেও সমাজলৈ আজি মই কলংক নমাই আনিলো। ভুল কৰিলা মাতৃ, ভুল কৰিলা। কৰিলো মই। এতিয়া সেই ভুলৰ প্ৰায়শ্চিত্ত কৰা। অসম্ভৱ তেনে কথা। দেশক জগতে নেদেই। গোটেই বিশ্বই নিস্বাৰ্থ পূৰণ কৰিবলৈ গৈ দৈত্য সদন কৰিলে ইয়াৰ পৰিণাম কিমান মাতৃ ভয়ংকৰ ভয়ংকৰ ভয়ংকৰ। লক্ষ্মী পুত্ৰভাৱ পৰিহাৰ কৰি পত্নী ৰূপে জিৰণি লৈ আহি লক্ষ্মী